আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ আন এটা ৰেচিপি। আজি মই বনাম দহি কচুৰ সৈতে মাছৰ মুখ। এতিয়া মই কেৰাহীখনত তেল অকণমান লৈ তাতে পিঁয়াজ, জলকীয়া আৰু বিলাহীখিনি ভাজি ল'ম। আৰু এতিয়া মই বিলাহী আৰু পিঁয়াজখিনিৰ লগত বইল কৰি থোৱা কচু আৰু মাছৰ মুখ দি দিম। কচু আৰু মাছৰ মুখ দিয়াৰ পিছত এয়া মই ভালদৰে লৰাই দিছোঁ। এতিয়া মই কচুখিনিত হালধি আৰু নিমখ দি দিছোঁ। আৰু এচামুচ জালুকৰ গুড়ি দি দিছোঁ। তাৰ পাছত ভালদৰে লৰাই 10 মিনিটৰ সময়ৰ বাবে ঢাকি ৰাখিছোঁ। এয়া হৈ গ'ল মোৰ দহি কচু আৰু মাছৰ মুখৰ আঞ্জা। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।